Hi, hello, namaskar and welcome to my YouTube channel Samir's Vlog. Guys, কি খবৰ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল আৰু guys বহুত দিন ভিডিও দিয়া নাই কাৰণ অলপ কামত বিজি আছিলো আৰু আজি ভিডিও বনাম বুলি ওলাই আহিলো আজি দুজন ইউটিউবাৰৰ তেনে 1k সাবস্ক্ৰাইব হৈছে তাৰ পাৰ্টি এটা দিছে সেই পাৰ্টিটো খাবলৈ গৈ আছো বিকি আৰু মই বলক তেনে ভিডিওটো চাই থাকক Hey guys, finally I follow hey reason YouTuber kapat. Reason don Bitupon naam eor. Amar channel Bitupon naam ase updating hokole sabo boli aha korise agonto dinlo ene dore morom diba boli ami aha rahisu aro etia 1k hoi goise amar aro eko logote yok অনুভৱ ভালে সকলোৱে মৰম দিয়ক আৰু এওঁলোকৰ চেনেলটো ভালদৰে সাপোৰ্ট কৰি বুজা সকলোৱে মৰম দিয়ক এনে সৰুকে দিছো পইচা পোৱা হোৱা নাই তেও সৰুকে নিজৰ ভাই বাকি আমাৰ এইজন হৈছে মানস যি ভিডিঅ' আৰু এওঁলোকৰ দুজনৰ চেনেল বহুত ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই থাকে আৰু ইণ্টাৰভিউ লৈ থাকে এওঁলোকে আজি তোমাৰ অনুভৱটো কি দেখো তোমাৰ মৰম আৰু আশীৰ্বাদ নাতি ইমানখিনি আগুৱাই আহিব আৰু আগলৈ আগুৱাই যাম বুলি আশা ৰাখিছোঁ আৰু এওঁলোকৰ চেনেলটো ডিছক্ৰিপশ্যন দিয়া থাকিব বহুত ধুনীয়া এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাওক আমি আগলৈও যাতে এনেদৰে ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ গতিকে এতিয়া কেক কাটিম আপোনালোকে সকলোৱে চাব আৰু এজন আছে ৰচিদুল্লাহ চাহত বিজি নেকি অঁ দে চাহ ভাগত বিজি আকাশে অ' আকাশ লাল চাহ নে গাখীৰ দি আছা লাল চাহ এ ভাই একো নাই হৈ যাব এখন দোকানতে কেকটো কাটিব কি জানি আৰু ভালকৈ গম পোৱা নাই মই এইফালে টেবুল ইয়াত কাটিব আৰু এটা চেনেল আছে চেনেলৰ নাম কি তোমাৰ কি ভালকৈ কোৱা চাউণ্ডটো ভালকৈ অহা নাই আৰু এয়া বৰ্তমান কেক ৰেডি কেকটো এতিয়া আনবক্সিং কৰিব মানছে চাই থাকক ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই থাকক একদম শেষলৈকে মজা হ'ব ভিডিঅ'টো বিকি ব্ৰ স্পিড লেভেল পুৰা ৰেডি হৈ আছে এই বিকি পুৰা ৰেডি একটু আনবক্সিং চলি আছে আনবক্সিং কৰি আছে ফাইনালি 1k বি আমি বিটকয়েন মানস হানুলি দি এই মাল করবে নিচে তই হ্যাঁ এগুলা মাল আছে নাই আরে গাইস আমি কেক কাটিব ওলাইছো আপোনালোকে দেখা পাইছে আৰু কি জীৱনটো আমাৰ এনেকৈ চলি যাম আৰু আমাৰ চেনেল বিষয় কি হ'ব চেনেলটো সঁচাই তোমালোকে বহুত ভাল ভিডিঅ' বনোৱা ভাল লাগে চাই কিনে আগলৈ এনেকৈ ভিডিঅ' বনাই যোৱা আমি চাই যাম পিছলৈ আৰু তোমাৰ চেনেলৰ নাম কি নয়নজ্যোতি ব্লগছ সামিল ব্লগছ নাম সকলো চাব বুলি আশা থাকিল আৰু এওঁলোকৰ বিটুপনৰ ব্লগিং চেনেলটো বহুত ধুনীয়া ভিডিঅ' বনাই বহুত ধুনীয়া ইণ্টাৰভিউ লয় আৰু 1k ছাবস্ক্ৰাইবাৰ হ'ল সেইকাৰণে আজি কেক এটা আহিছে এওঁলোকে ইনভাইট কৰিলে আহিলোঁ ভাল লাগিছে বাবুতে অকমান বিকাশ দাৰ গান চলি আছে বিকাশ ছাত্ৰীৰ গান চলি আছে নীলেকাশ দাই মাৰিছিল গানটো আৰু বৰ্তমান তোমাৰ চেনেলটোৰ নাম पूरा रेडी हो
এয়া বৰ্তমান কেক খাই আছোঁ। এয়া বিতুপনক লগাব গৈ আছোঁ। এই বিতুপন এটা ভিডিঅ' কেতিয়ালৈকে আহিব? নতুন ভিডিঅ' কৰিব চেষ্টা কৰি আছোঁ, তাৰমানে কি কণ্টেক্ট পোৱা নাই আৰু বহুত হৈ আছিল, সেইকাৰণে আমি অলপ ৰেকিবুলদাৰ ভিডিঅ' লাগে। ৰেকিবুলদাৰ আমি যাম, কণ্টেক্ট কৰা নাই কৰি সোনকালে আৰু মৰম দিব বুলি আশা কৰিছোঁ। আপোনালোকক দেখালোঁ আজি যি কেক এটা দেখালোঁ, সেই দুজন ইউটিউবৰ লগত কথা পাতিলোঁ আৰু আজি আহি পেলাই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, বহুতখিনি ভাল লাগিছে। আৰু ভিডিঅ'বোৰ মোৰ যি চাই পেলাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে, সেইটো বহুত বেয়া লাগে। একো নাই, আপোনালোকে যদি ভাল পায় তেনে লাইক শ্বেয়াৰ কৰি দিব। আৰু আমাৰ বিকি ভাৰ যি ইনষ্টাগ্ৰাম আইডি আছে, ইনষ্টাগ্ৰাম আইডিটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, সকলোৱে ফ'ল' কৰি দিব। আৰু মোৰো ইনষ্টাগ্ৰাম আইডিটো তলত দিয়া থাকিব, RJ Sameer সকলোৱে চেনেলটো আইডিটো চাব। বাই বাই।